পতাকাখনতো মই কালি যি দেখিছোঁ বাংলাদেশৰ পতাকাখনৰ সৈতে একেই তেওঁলোকক চাগে বাংলাদেশী ভোট লাগে তেওঁলোকে নামটো এজেপি পুৰণা এজেপিৰ পৰা লৈছে শ্লোগানটো বিজেপিৰ পৰা লৈছে পতাকাখন বাংলাদেশৰ পৰা লৈছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা অসমৰ ৰাইজে ইয়াক চিন্তা কৰিব লাগিব যে তেওঁলোকে কাৰ কাৰণে কাম কৰিব কাৰ হৈ মাত মাতিব অসমৰ ভৱিষ্যত তেওঁলোকে কেনেকৈ বিপদাপন্ন কৰিব তাক আমি চিন্তা কৰিব লাগিব একেবাৰে সংকৃত নহয় অসমীয়া ৰাইজৰ স্বাভিমানত আঘাত আনিছে আপুনি মানিব নেকি যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী নহয় মানি ল'লোঁ গৃহমন্ত্ৰী হ'লে মানিব নেকি কোনোবা অসমীয়া মানিব নেকি তেওঁলোকে ৰাজহ ডিপাৰ্টমেণ্টটো বিচাৰিব এডুকেশ্যন ডিপাৰ্টমেণ্টটো বিচাৰিব কালচাৰেল ডিপাৰ্টমেণ্টটো বিচাৰিব কালচাৰ আমাৰ যি অসমৰ কালচাৰেল জগতখন বা আমাৰ যি অতীত সেইখিনি চেঞ্জ কৰিব বিচাৰিব আমি মানিম নেকি সেই কথাহে ৰাইজক কৈ আছোঁ আমি এনেও জিকিম অসমৰ ৰাইজৰ হৈ কাম কৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখনে আমি এনেও জিকিম কিন্তু যুক্তিৰ খাতিৰত কৈছোঁ অসমৰ স্বাভিমানৰ অসমীয়াৰ স্বাভিমানক তেওঁলোকে আঘাত আনিছে তাৰ বিৰুদ্ধে যুঁজিয়ে থাকিম কোনো পৰ্যায়ব নিদিওঁ আমাৰ দলৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে মই এটা কথা সিদিনাখনো কৈছিলোঁ আজিও কৈছিলোঁ যে চেয়াৰমান আলী ডাঙৰীয়াই বাহিৰত ক'ৰবাত কৈছে কওক যদি বিধানসভাত কয় যদি বিধানসভাত মিয়া মিউজিয়ামৰ কথা কয় কথা বিষম হ'ব গতিকে ক'বলৈ দিয়া নহ'ব ওজনীটো গোটেই চিট জিকিম চুইপ কৰিম কংগ্ৰেছে নাপায় মই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ মই ধিক্কাৰ দিছোঁ অসমৰ গৌৰৱ অৰ্ণৱ গোস্বামীক এনেদৰে মিছা কেছত ফচাই তেওঁক এৰেষ্ট কৰি মইতো কওঁ অসমক অসন্মান কৰা হৈছে প্ৰথম কথা কংগ্ৰেছ শিৱসেনাৰ NCPয়ে অসমীয়াক অসন্মান কৰিছে আৰু সাংবাদিকতাক তেখেতলোকে ভেঙুচালি কৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আঘাত আনিছে ইয়াক হ'বলৈকে দিয়া নহ'ব আমি আন্দোলন কৰিম কিয় নকৰিম কোন কাৰ কথা কৈছে আমি কাৰোবাক এনেই চিটে এৰি দিম কোনো পধ্যে এৰি দিয়া নহ'ব আমি জিকিম ইয়াতে আমি আমাৰ নেতাসকলে ৰাইজৰ পৰা ধান চপাই ৰাইজৰ পৰা কা আন্দোলনৰ নামত বস্তু লৈ হিচাপ নিদিয়াকৈ ইয়াৰ পৰা পলোৱা ব্যক্তি আমাৰ মাজত নাই গতিকে আমি